অকণতে বহিয়ে দিয়া ভাল হ'ব আৰু প্ৰভু চাবা আৰু আজি মাৰ্কেটটোৱে ভাল কৰিবা আৰু ইমান গৰম ইয়াতে বহোংগে পাই বনিয়া ধৰিছে পাই ওলা তোলে মই কি আনিছো চা মা কি হ'ল ওলা তোলে মই পিস্তল এটা লৈ আনিছো চা ল বাবা হৈ ঘৰত ইমান অশান্তি কেনিবাদি ওলাই যাওঁগে পাই ফেচবুকত কি চালিয়া চালিয়া মাল আহি আছে বে ফেচবুক বাবা দাদা কোনপিনে যায় ঘৰত ইমান অশান্তি অলপ ওলাই আহিছিলো কিহৰ অশান্তিনো কি কবি আৰু ঘৰত মানুহজনী আৰু ল'ৰাটোৰ পৰা একদম অশান্তি আৰু মাকে তালৈ পিষ্টল নে পিষ্টল এটা লৈ আহিলে একদম মাথাটা মাৰিছো এজন বাবা দেখোন আহক আহক মই ফেচবুকৰ আশীৰ্বাদত চব খালাস কৰি দিম একদম চিন্তাই নকৰিব আৰু ফেচবুক বাবা হয় নেকি আমাৰ এই ছোৱালীজনীয়ে 7 বাৰমান ফেল কৰিছে কিবা এটা পাৰে যদি কৰি দিয়কচোন টেনচনেই নল'বা পুত্ৰী মই ফেচবুকৰ আশীৰ্বাদত চব খালাস কৰি দিম আহা ইয়াতে বহাচোন প্ৰণাম বাবা তোমাৰ পেকিং কৰা অভ্যাসটো আছে নাই বাৰু কি পেকিং কৰাৰ কথা কৈছে মই জেপৰ ভিতৰত থকা ছফ্টৱেৰটোৰ কথা কৈছো আকৌ জেপত কিবা ছফ্টৱেৰ থাকে নি বুজিয়ে পোৱা নাই কি যে হ'ব তোমালোকৰ আৰু নকলৰ কথা কৈছো মই তুমি নকল বিলাক যে সৰু সৰুকৈ পেকিং কৰি তাই জেপত দি পঠিয়াব তাই তেতিয়া অট'মেটিক পাছ হৈ গুচি যাব তেতিয়া তোমাৰ টেনচনেই নাইকিয়া হৈ যাব ৰ'বা মই আশীৰ্বাদটো দি দিছো এইবাৰ পৰা তুমি পাছ কৰিবা আৰু জয় ফেচবুক বাবা জয় ফেচবুক বাবা কি ভাবি আছ মই বাবা এজনক লগ পাইছিলো নহয় তাক তুমি কণ্ট্ৰল লৈ যাবা তাৰ ওচৰলৈ বাবাজনেনো কি কয় লৈ যাবাচোন কিনো কৰে চাবা মই এতিয়া যাওঁ দেই ইয়াক মই বাবাজনৰ ওচৰলৈ লৈ যাব লাগিব কি কয় জানো বাৰু ই যাবনে নাযাব জানো যেনেকৈ হ'লেও নিব লাগিব আৰু তাক পূজা চাওঁগৈ বুলি ক'ব লাগিব তাক কণ্ট্ৰল এই পূজা চাবলৈ যাওঁ বলা সোনকালে যাওঁ বাবা মোক গাড়ীখন কিনি দিব দেই হ'ব চাওঁচোন বাৰু বাবা আমি পূজা জেলপি খাম দেই বুজিছানে হাগিবহে লাগিছে পাই কোনো নথকা চলে গৈ অহাই ভাল হ'ব আৰু মানুহ দুনুহ নাই যেতিয়া হাত ভৰি নাইকিয়া বস্তু এৰি থৈ অহাই ভাল আৰু যেতিয়া পানী আছে নাই জানো বিচাৰি কিনে যাওঁ আৰু কি গোন্ধ পুৰা যেন ওলাই যাওঁ ভালুককে তেনেকুৱাহে কৰিছে জোৰকে উঠিবও পৰা নাই কি কওঁ জানো এই ব'ল আৰু যেন তেনে যাওঁ কালি আৰু দালি খোৱা যিহে নেখালেও নহয় লোভতে মৰা এনেকুৱা হয়ে আৰু একো নহয় মানুহ নাই যেতিয়া পেনে চেনে যাব নিও
এইটো জেগাই উত্তম, দেৰি কৰি থাকি লাভ নাই, এৰি দিয়াই ভাল। মোবাইলটো থৈ থকত লোভত মৰিলো দেই, কালি নোখোৱা নে কিমান ভাল হ'লহেঁতেন। এতিয়া পানীও নাই, গছপাতকে আৰু চলাই দিব লাগিব। গছপাতে এতিয়া আমাৰ মেইন আৰু শুকান পাত আৰু পকৰ মোহাৰি থৈ দিম আৰু। হৈ গ'ল, এতিয়া যাওঁ আৰু পাই। কাষ্টমাৰ আহে নাই ঠিক নাই আৰু আজি। বহি দিয়াই ভাল হ'ব, বহি থকাই আমাৰ কাম। এই যেনে দেখোন বাবাজন। ৰবা, এতিয়া চেনিটাইজ কৰি লোৱা, এইডোখৰলৈ চেনিটাইজ কৰি আহা। ডেঞ্জাৰ বাবা দেই। ঐ মুচ, এইটো কি লও, ভয় শংকৰ একো নাই, মোকে মাৰি দিব লৈছে, ধৰা পৰি গলে হ'লেই আৰু। বাবা ই বৰ দুষ্ট, ইয়াক ঠাণ্ডা কৰিবলৈ কিবা এটা দিয়কচোন। এই ফেচবুক বাবাই এটাই মন্ত্ৰ দিব, চব ধপাত হৈ যাব এফালৰ পৰা। মাত্ৰ অৰিহণাটো খেলি মেলি নকৰিলেই হ'ল। কিন্তু বাবা, মই পইচা পাতি খেলি মেলি নকওঁ বাৰু, আপুনি ইয়াক মুঠতে ঠাণ্ডা কৰি দিয়ক আৰু। ইয়াক কি কৰি দিব লাগে? ইয়াক খোৱা হোৱা কিবা এটা ঠাণ্ডা মুণ্ডা কৰি দিয়ক আৰু। এইজনৰ দেখোন দাইখিনি বেয়া ধুনীয়া, বেয়া মজা ধুনীয়া। সন্তাকবাদীটো নিচিনা দেখোন। কি কৈছ? মই সন্তাসবাদীটো নিচিনা? দাইখিনি ইমান ধুনীয়া। চা ঐ ল'ৰা, তই এইবোৰ কি কৰিছ? তই কি কৰিলি মোক এইবোৰ? এইবোৰ দেখোন লগোৱা তাই। তই নকৰিবি, কি হব আজি? মই আজি বৰ বেয়াকে ফচিলো, এই পাল্লাত কি হব এনেকে। কোন ক'ত আছে? এইফালে আছোন, এইফালে ফকুটীয়া বাবা এডাল আছে। কোন ক'ত আছে? কণ্ট্ৰল তই মাতকে যাচোন। মই দি দিওঁ। মোক এইবোৰ নকৰিব, মোক আজিলৈ মাফ কৰি দিয়ক। মই এনেকুৱা ভুল নকৰিব আৰু মোক এনেকুৱা। ইয়াক ভালকে পলাব চাবি। ধৰ ইয়াক মাৰ। ভালকে দে। মই কি ভুল কৰিলো? মানুহক দালালি কৰি বহুত টকা খাই থাকে, পিটাই ভাল আৰু একদম দিব লাগে। মই আপোনালোককো কৈছো, আপোনালোকে এই ভণ্ড বাবাৰ পাল্লাত নপৰিব, পাছত বিপদ হ'ব পাৰে। এহেঁতৰ নিচিনা মানুহবিলাকে মানুহক ঠগি বহুত পইচা খাই থাকে। বাবা ঠিক আছে, ইয়াক মাৰিব লাগে। এহেঁতি যদি নামানে গুলিয়াই দিব লাগে।